নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পূজা গগৈ পূজা চুদিয়া চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোলৈকে স্বাগতম জনাইছোঁ আৰু সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লক্ষী পূজাৰ কাৰণে কিবা কিবি আয়োজন কৰা হৈছে আৰু ভিডিঅ'টো গধূলিহে ষ্টাৰ্ট কৰিছোঁ। তো ৰাতি পৰিৱেশটো দেখুৱাম বুলি আপোনালোকক। আৰু এতিয়া মজাকৈ ঘৰ চৰ মোচা হৈ গ'ল, খুৰীয়ে ঘৰ চৰ মুচিলে আৰু কিবা কিবি অকণমান কাম চাম আছে কৰি আছোঁ। আৰু তো আপোনালোকেও চাগে ইমান সময় পূৰা ব্যস্ত হৈ আছে নহয় জানো, যিহেতু আজি লক্ষী পূজা, চাকি বাতি জ্বলাব লাগিব। কিছুমানে শৰাই দিয়ে, তো খুৰীহঁতেও শৰাই দিব, সেইকাৰণে ইফালে চানা প্ৰসাদ ৰেডি কৰা আছে। এইবোৰ ধুব লাগে, এইবোৰ ধুই মেলি লওঁ। আৰু আনাৰ কথাটো আপোনালোকক কৈছিলোঁ, দেখুৱাইছিলোঁৱে। তো আনাই কি কৰিছে সেইটো দেখুৱাইছোঁ আপোনালোকক। আৰু সেইফালে খুৰী কাম কৰি আছে, আজি খুৰী ডিউটি নাই, তো লক্ষী পূজা বুলি বন্ধ লৈছে। তো ইফালে সিফালে কাম কৰিবলগীয়া আছে, কাম কৰি আছে। তো এতিয়া মই ধুনীয়াকৈ আনাক দেখুৱাইছোঁ, ৰ'ব। এইফালে গাইছ মজাকৈ আনাই ধুনীয়াকৈ কলগছ পুতি আছে, আৰু গেটৰ মুখত কলগছ দুজোপা আৰু চাকি মম চম থাকিলে খুব বেছি ভাল লাগে লক্ষী পূজাৰ দিনাখন, নহয় জানো গাইছ। তো এইফালে মজাকৈ আনাই কলগছ পুতি আছে, সেইফালে খুৰীও সহায় কৰি দিছে, ময়ো অলপ চলপকৈ কিবা কিবি কৰি দিছোঁ। আৰু টিকলুক দেখুওৱা নাই আপোনালোকক, টিকলুক দেখুৱাম। পুচকা চেলেঞ্জতো আপোনালোকে দেখিছিলে টিকলু গতি। তো সি মানে এতিয়া টিউশ্যন গৈছে, তো অকণমান দেৰিকৈ পাবহি। তো মই টিকলুকো দেখুৱাম মজাকৈ। আৰু ৰাতিলৈ আজি স্কুল চাৰিআলিত প্ৰগ্ৰেম আছে, আমাৰ খুৰীহঁতৰ ঘৰৰ পৰা অকণমান যাব লাগে, তাতে প্ৰগ্ৰেম আছে। মানে গধূলিৰ পৰা সৰু সৰু বাচ্ছাবোৰে নাচিব, নাচ গান কৰিব, কিবা কিবি কৰিব। আৰু ৰাতিলৈ ছিংগাৰ আহিব, পাৰ্থ বৰুৱা নে কিবা ছিংগাৰ এজন আছে যে, সেই পাৰ্থ বৰুৱা আহিব। আৰু মনালিছা মৰাণ কৈ পেলাই ছোৱালী এজনী আহিব। তো ছিংগাৰ দুজন আহিব। তো ধুনীয়াকৈ প্ৰগ্ৰেম চাবলৈ যাম, আপোনালোকক প্ৰগ্ৰেমৰ পৰিৱেশো দেখুৱাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব গাইছ। মজাকৈ এতিয়া প্ৰসাদ চসাদ ধুই পেলাই ৰেডি কৰা হৈ গ'ল, একদম মজাকৈ প্ৰসাদখিনি ৰেডি। আৰু ইফালে খুৰীয়ে ঘৰ সাৰি আছে, যিহেতু এতিয়া চাকি বাতি জ্বলাব লাগিব। আৰু এটা কাম আছে কৰিবলৈ, কুঁহিয়াৰ গুচাব আছে, নাৰিকল কাটিব আছে। তো এনেকৈ আৰু লক্ষী পূজাত যিবোৰ বস্তু লাগে সেইবোৰ কৰি আছোঁ। এতিয়া মজাকৈ এয়া কুঁহিয়াৰ গুচাম। আৰু আনাই কি কৰি আছে আপোনালোকক দেখাইছোঁ দেই। এইফালে আনাই কৰি আছে, কি কৰি আছা? মাছ বাছি আছে, মাছ বাছি আছে মাছ মজাকৈ। আৰু আজিৰ দিনটোত লক্ষী পূজা বুলি আমি কচু শাক খাওঁ। আপোনালোকে খাই নাই নাজানো বাৰু, কমেণ্ট কৰি জনাব খাই নাখায়। আমি কচুৰ জোল, মানে কচুৰ ঠুৰিটো জোল বনাই পেলাই খাওঁ, মাছ খাওঁ, লক্ষী পূজাৰ দিনটোত খাব লাগে বুলি কয়। তো সেইখিনি খাওঁ একদম মজাকৈ। আৰু আজিৰ দিনটো সেনেকুৱাকৈ পাৰ হৈ যায়, খুব বেছি ভাল লাগে। আৰু ঘৰত থকাহেঁতেন ঘৰতো ভিডিঅ' কৰি দেখুৱালোঁ হয়, যিহেতু এতিয়া মোৰ ঘৰত নাই। আপোনালোকক তো কৈছোঁৱে খুৰীহঁতৰ ঘৰত আছোঁ বুলি, মোৰ কম্পিউটাৰ ক্লাছৰ কাৰণে। তো খুৰীহঁতৰ ঘৰতে কি কি আয়োজন কৰিছে সকলোবোৰ আপোনালোকক দেখুৱাইছোঁ। আৰু এইফালে কলগছ পুতি ৰেডি হৈ গ'ল। তো আৰু অকণমান আন্ধাৰ হোৱালৈ অপেক্ষা কৰিছোঁ, আন্ধাৰ হোৱাৰ লগে লগে মজাকৈ চাকি বাতি জ্বলাই দিম। আৰু তো এতিয়া কুঁহিয়াৰখিনি কাটি লওঁ জল্দি জল্দি। ফাইনেলি গাইছ এফালে টিকলু আহি পালে আৰু টিউশ্যনৰ পৰা। এফালে ওলাই এইটো ইমান হাল্লা কৰিছে দেখিছেনে গাইছ। আন্ধাৰ হৈ গ'ল, এতিয়া মানে মজাকৈ চাকি তাকি জ্বলোৱা সময় হৈ গ'ল। এতিয়া জ্বলাম আৰু আপোনালোকে চাই থাকক। ধুনীয়াকৈ গেটৰ মুখত লগাম, আৰু যিহেতু লক্ষী পূজা হয়, তো ধুনীয়াকৈ সেৱা চেৱা কৰিব লাগিব মজাকৈ। আজি ফটকা নফুটাই নহয়, দেৱালীতহে ফটকা ফুটে। এনেই আৰু এটা দুটা কোনোবা ফটাব আৰু, হয় নাই, যিহেতু দেৱালীও আহি আছে, হয় নাই। কিন্তু এতিয়া মই দেৱালী ভিডিঅ' দিব পাৰোঁ নে নোৱাৰোঁ সেইটোহে নাজানিছোঁ। তো আৰু বেলেগ কিবাহে ব্লগ হ'বগৈ। আৰু এতিয়াতো আপোনালোকক ক'ম সেইবোৰ কথা, আজি নকওঁ। আজিৰ ভিডিঅ'টোত অকণমান এনেই থুলমূলকৈ কৈ থৈছোঁ। তো এতিয়া চাকি জ্বলাম, চাই থাকক। এইফালে মজাকৈ এতিয়া খুৰীয়ে গেটৰ সন্মুখত চাকি লগাই দিছে। আৰু খুৰীয়ে মেইন মানুহ, যিহেতু খুৰীয়ে ধুনীয়াকৈ বগা সাজ পিন্ধি পেলাই মজাকৈ লগাই দিছে। ইফালে ওপৰত লগোৱা হৈ গ'ল, এতিয়া এইফালে দুইফালে দুটা খুটাত লগাই দিছে মজাকৈ। আৰু সেইফালে আপোনালোকে দেখিছে চাগে জোনাক জোনাক হৈ আছে, আৰু ইফালে জোনাক জোনাক, চাৰিওফালে জোনাক জোনাক হৈ আছে। তো সকলোবোৰে চাকি বাতি জ্বলাইছে আৰু লক্ষী পূজা বুলি মজাকৈ। তো গাইছ মজাকৈ ঘৰৰ পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ, ক'ত ক'ত চাকি জ্বলোৱা হ'ল আপোনালোকক দেখুৱাই দিছোঁ। তো ৰাতিও হৈ গ'লগৈ, তথাপিও অকণমান ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু চাই থাকক। এইফালে ফাৰ্ষ্ট অফ অল ধুনীয়াকৈ তুলসী গছৰ তলত জ্বলাই লোৱা হৈ গ'ল মজাকৈ। আৰু এইফালে লগোৱা হৈছে। মজাকৈ এতিয়া চাকি বাতি জ্বলোৱা হৈ গ'ল, শৰাই চৰাইও মানে দিয়া হৈ গ'ল।
তো এতিয়া মজাকৈ চানা প্ৰসাদ খোৱাহে কথা আৰু অকণমান খাই যিহেতু লক্ষী পূজা চানা প্ৰসাদ খাম তাৰপিছত লাহেকৈ খানা চানা খাম আৰু মজাকৈ আৰু আজি যে প্ৰগ্ৰেম আছে বুলি কৈছিলোঁ ভণ্টি এজনী পেহী ছোৱালী এজনী নাচিবলৈ বুলি আহিছে তাইকো দেখুৱাম কেনেধৰণে নাচে ইয়াতে অকণমান ৰিহাৰ্চেল কৰিব তো সেইখিনি দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকক আগতে প্ৰসাদটো খাই লওঁ এইজনী পেহী आपको दिन ना ফাইনেলি গাইজ মজাকৈ চানা প্ৰসাদ খাই পেলাই হৈ গ'ল এতিয়া এই ভণ্টিজনীৰ কথা কৈছিলোঁ যে এইজনী পেহী ভাগৰ ছোৱালীজনী হাই ডাল কোৱা নাচিব এই ভণ্টিজনীয়ে মানে প্ৰগ্ৰেম কৰিব আৰু নাচিব আৰু তাই তো ধুনীয়াকৈ নাম চাম ভৰ্তি কৰা হৈ গ'ল এতিয়া আহিলে ইয়াত খুৰীহঁতৰ ঘৰত আহি পেলাই এই খুৰীহঁতৰ ঘৰৰ পৰা যিহেতু ওচৰ সেইকাৰণে ইয়াতে আহিছে আৰু এতিয়া ধুনীয়াকৈ অকণমান ৰিহাৰ্চেল কৰি লৈছে দেখুৱাই দিছোঁ এবাৰ মজাকৈ তো কিবা এতিয়া আৰু ভিডিঅ' নকৰোঁ প্ৰগ্ৰেম চাবলৈ যোৱাৰ সময়তে আপোনালোকক লগ পাই আছোঁ ভালকৈ নাচিবা দেই এইটো বেষ্টবিলাক দিছোঁ আৰু তাক এইফালে ধুনীয়াকৈ মজাকৈ ৰিহাৰ্চেল কৰি আছে মজাকৈ ভাত পানী খাই আজৰি হ'লোঁ এতিয়া প্ৰগ্ৰেমলৈ যাবলৈ ওলাব লাগে আৰু এইফালে টিকলিজনী ওলাই গ'ল মজাকৈ নাচিবলৈ বুলি হয় নাই মজাকৈ নাচিব লাগিব বস্তুটো আনিব লাগিব হয় নাই আনিবি নাই চেষ্টা কৰিম অ'কে ভাল ছোৱালী একদম ধুনীয়াকৈ সজাই পৰাই দিলোঁ এতিয়া ওলাই মেলি যাব মোৰ অকণমান দেৰি হ'ব যোৱা লাহে ধীৰে যাম তাই যাব এতিয়া আগতীয়াকৈ আৰু পেহীহঁতো আহি পালে আমি টিকলো আমি অকণমান দেৰিকৈ যাম তো এতিয়া বাই বাই আৰু দেই ভালকৈ যাবা বাই 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 ফাইনেলি গাইজ প্ৰগ্ৰেমত আহি পালোঁ আপোনালোকক প্ৰগ্ৰেমৰ পৰিৱেশ দেখুৱাইছোঁ ৰ'ব গাইজ মানুহ বহুত বেছি হৈছে দেই গাইজ আৰু এতিয়া মানে কণ ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ প্ৰগ্ৰেম কৰি আছে আৰু নাচ গানত কৰি আছে অকণমান পাছতহে ছিংগাৰ উঠিব বোলে তো আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব Raja